हेलो गाइस কি খবৰ আপোনালোক আশা কৰো আপোনালোক সকলো ভালে আছে পোন প্ৰথমে আপোনালোক সকলোকে বহাগী বিহু মানে ৰঙালী উৎসৱৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো আজি মানে আমি বাসুদেৱ থানলৈ আহিছো মানে এখন খৰাই আগবঢ়াই থৈছিলো মানে এটা মানে মোৰ হাজবেণ্ডৰ গা ভাল নহওঁতে তো খৰাইখন দিবলৈ আহিছো এইফালে ধুনু আহিছে হাই কৈ দিয়া আৰু এইফালে আমাৰ দেউতা আৰু এইফালে হাজবেণ্ড গৈ আছে আৰু দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো বাসুদেৱ থানখন কেনেকুৱা আপোনালোকে জানেইতো যিটো মানে ইচ্ছা কৰি আপোনালোকে কিবা আগবঢ়াই তেওঁ সুফল পায় মানে গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে দেখাম আপোনালোকক সম্পূৰ্ণ থানখন এফালে আপোনালোকে দেখিব পাইছে ইয়াত পুৰা খৰাই দিবৰ কাৰণে বস্তুবোৰ আছে গতিকে খৰাই দিবৰ কাৰণে যিখিনি বস্তু দৰকাৰ হয় ইয়াত আমি লৈ লওঁ নাৰিকল আছে আছে কৈছো বুট নহয় বুট দিয়ক নাৰিকলহে আছে এইফালে একদম শৰাই চৰাই সজাই মেলি একদম লৈ আহি আছো পুৰা মজাকে ইয়াত মানে আমি অনা শৰাইখন ইয়াত দি দিয়া হৈছে এতিয়া দিয়াৰ পিছত এইখিনি লৈ আমি এতিয়া চাকি বন্তি জ্বলাবৰ কাৰণে চাকি জ্বলাই আমি গৈ আছোঁ এইফালে একদম চাকি জ্বলাই মেলি দি আছোঁ একদম সেৱা কৰিবৰ কাৰণে ভক্তৰ কিমান ভিৰ চাওঁ একদম লাইনে পাতি পাতি গৈ থাকিব লাগিব একদম কিমান মানুহ কমেও 20-25 মিনিটমান সময় লাগিছে নেকি আমি পাবলৈ একদম সেৱা কৰা জেগা ওচৰত ইয়াত মানে বাসুদেৱ যিটো মূৰ্তি আছে ভিতৰত সেই মূৰ্তিজনৰ ফটো তোলা নিষেধ বুলি লিখি দিছে এফালে প্ৰসাদ দিছে পলিথিনতে বান্ধি লৈ লওঁ এয়া বাসুদেৱ থানৰ মেইন মানে প্ৰধান নামঘৰজনৰ এইজনৰ চাওক এইফালে চাওক হাজবেণ্ডে একেবাৰে প্ৰসাদ ৰাজহাঁহকো খুৱাই দিলে হাতৰ পৰা
ইয়াত মানে ৰাজহাঁহ দান দিবলৈ কিছুমান মানে ৰাজহাঁহ দান দিয়ে। গতিকে দান দিয়া ৰাজহাঁহবোৰ ইয়াতে তেনেকৈ চৰি মেলি থাকে আৰু পুহি থাকে মানে। চাওক কিমান হৈ গৈছে গোট খাই খাই ৰাজহাঁহ। তো শৰাই দি মেলি সেৱা চেৱা কৰি মেলি আজৰি হৈ গ'লোঁ আমি। গতিকে এতিয়া যাওঁগৈ ঘৰলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব।